ৰাফ্ৰিনে ট্ৰেইনত চাইকেল উঠাই দিছে ডিম্পুদাই ঠিকে কৈছে গাইছ মই লখিমপুৰৰ পৰা একদম ট্ৰেইনত উঠাই দিলোঁ চাইকেলখন আৰু গুচি আহিলোঁ তেজপুৰ ৰাইডৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হেল্ল' মাই ফেমিলি ইটছ মি ৰাফ্ৰিন তো আজিৰ পৰা ৰেডি হৈ আছোঁ কাৰণ আজি মোৰ তেজপুৰ ৰাইড আছে আৰু বঢ়িয়াকৈ ব'লক বেকপেক কৰি লওঁ এয়া দেখিছেনে ৰাইজ এই দুজন ভাইটিয়ে মোৰ ভিডিঅ' চাই বোলে আৰু তেওঁলোকে মোৰ কাৰণে চাইকেল লৈ আহিছে চাইকেল ৰাইড জইন কৰিবলৈ তো থেংক ইউ ভাইটিহঁত তো এতিয়া চাইকেলখন ধুবলৈ দিলোঁ যিটো বহুত লেতেৰা হৈ আছে আৰু ব'লকচোন এতিয়া ষ্টেচনলৈ যাওঁ আৰু এয়া চাওক টিকটৰ বাবে ইমান দীঘল লাইন ব'লক টিকেটটো কাটি লওঁ ফাইনেলি টিকেট কটা হৈ গ'ল আৰু এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ ট্ৰেইন আহিলেই লগালগ দবাত উঠাই দিম আৰু চাইকেল বঢ়িয়াকৈ হে গাইজ ফাইনেলি ট্ৰেইনত উঠাই দিলোঁ চাইকেল এণ্ড এতিয়া ৰেডি আছোঁ বঢ়িয়াকৈ কালি ৰাইডৰ বাবে কেতিয়াবা এনেকৈ অকলে নিজকে নিজে বিচাৰি পাবলৈ ওলাই আহিব লাগে কাৰণ এটাই জীৱন ন অলপ ফুৰিব লাগে লাইফটো পৃথিৱীখন চাব লাগে ৰিয়েলি বহুত জ্ঞান দি দিলোঁ আজিলৈ ইমানেই বাৰু তো গাইজ ফাইনেলি পাই গ'লোঁ ডেকাগাঁও ষ্টেচন আৰু ইয়াৰ পাছত কি হয় মোৰ লগত চাব দেই বহুত ডেঞ্জাৰ থিংছ এতিয়া বাজিছে ৰাতি 12টা আৰু মই ইমান টাইম এতিয়া কি কৰিম মৰ্ণিং 6টা বজাতে ৰাইড আছে এতিয়া মই এই ষ্টেচনৰ ইয়াতে অলপ বহি আছোঁ আৰু ইয়াত ইমানেই মহে কামুৰিছে কি ক'ম মানে তো ৰাতি এতিয়া 12টাত ষ্টেচন নাথাকি ওলাই আহিলোঁ অলপ তেজপুৰলৈ দেখিছোঁ অফাৰবেজ বনি আছে পুৰা তো গোটেই ৰাতিটো তেজপুৰ ঘূৰি এতিয়া বৰ্তমান 6টা বাজিলে এতিয়া গৈ আছোঁ মেইন ডেষ্টিনেশ্যন য'ৰ পৰা ৰাইড ষ্টাৰ্ট হ'ব তো গাইজ বৰ্তমান আহি পালোহি য'ৰ পৰা ৰাইড ষ্টাৰ্ট হ'ব সেই ফিল্ডখনত এণ্ড দিছ ইজ তেজপুৰ থ্ৰিল 1.0 আৰু এইয়া ফাইনেলি আহি গ'ল ডিম্পুদা যিটো ডিম্পুদা আমাৰ ভিডিঅ' চাই থাকোঁ ৰিয়েলি ভাল লাগে লখিমপুৰৰ পৰা ইয়ালৈ অহা মেইন উদ্দেশ্য হৈছে ডিম্পুদা থেংক ইউ ভিডিঅ' চাওঁ আৰু গাইজ বাকী ৰাইডিং ভিডিঅ' মোৰ আহিবলৈ বাকী আছে এডভেঞ্চাৰ কৰা নেচাৰেল প্লেচত বুজোৱা তো আজিলৈ ইমানেই ভিডিঅ' চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিয়ক আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বাকী এডভেঞ্চাৰ ভিডিঅ'বিলাক আহিবলৈ বাকী আছে দেন বাই বাই ৱেইট কৰক পাৰ্ট 2 পাৰ্ট 3